এনে আপোনাৰ ইয়াতে তিনিটা বাগান দেখিছোঁ, কমলা, তামোল, পাণ। পাণ, তামোল, কমলাৰ যোগেদি বছৰত কিমান আপোনাৰ এনে প্ৰফিট হয়, ইনকাম হয় বাৰু? ইনকাম 1,70,80 মান পোৱা যায় আৰু। দেখিব পাৰে ইয়াত বৰ্তমান এনে আপুনি কিমান একাৰ আপোনালোকে খেতি কৰিছে? ইয়াত কিমান বিঘা হ'ব বাৰু? ইয়াৰ বিঘা 15 বিঘা মান। 15 বিঘা মান। তো দেখিব পাৰে এটা নদী ইয়াতে, ঠিক আছে, তললৈ নদী আছে। মই এনে আপোনালোকক কিয় ভিডিঅ' দি আছোঁ, হয় আমাৰ তেনেকুৱা অসমত বহুত ধৰণৰ নিবনুৱা আমাৰ মানুহসকল আছে, কৰিবলৈ আলচি কৰে। কিন্তু আপোনালোকে গছ গছনি হওক, যি হওক, ফল এটা লগাওক, 5 বছৰ 10 বছৰৰ পিছত আপোনালোকে ভালেমান ইনকাম কৰক বাৰু। আপোনালোকে কিছুমান আমাৰ অসমৰ, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা চাইছে, তেনেহ'লে হয়তো বহুত ধৰণৰ আমাৰ দাদা বাইদেউসকলে যে বেপাৰী আছে, বেপাৰীসকলে ইয়াতে কণ্টেক্ট কৰিব পাৰে, অলপ কম দামতে কমলাও পোৱা যায়, ঠিক আছে। Hey guys, good morning and welcome back to my YouTube channel और एक नया ब्लॉग के साथ आप सबको स्वागत करते हैं। तो आज आए हैं गाइस, तो हम लोग नुनमाती में, तो इस गांव का नाम है नुनमाती, ठीक है। तो क्यों आया हूँ, किस लिए आया हूँ, ठीक है, तो पता चल जाएंगे। और शायद आप लोग भी थंबनेल देखकर तो पता चल ही चुके होंगे, ठीक है। तो आज होंगे आसामीज़ में वीडियो बनाने वाले हैं, तो आप लोग भी कुछ नज़ारे एंजॉय करना। तो जो लैंग्वेज थोड़ा समझने में दिक्कत होंगे ज़रूर, लेकिन ये मैं आज बनाने वाला हूँ वो तो गाइस कुछ बिजनेस के बारे में, तो हमारा असम के भाई बहन सबके लिए, ठीक है। तो जो मैं आज दिखाने वाला हूँ, ठीक है। तो भी कुछ आप लोग भी लैंग्वेज को साइड पे रखकर कुछ नज़ारे एंजॉय करने के लिए चाहते हो, तो कुछ देखने के लिए कुछ मन है तो आप लोग देखना गाइस, ठीक है। तो देखने का मन नहीं है तो स्किप भी कर सकते हैं, ठीक है। तो ये आज मैं फुल टोटली में हमारा ट्रेडिशनल कार्बी लैंग्वेज में और आसामीज़ लैंग्वेज में बनाने वाला हूँ, ठीक है। तो फिर भी सपोर्ट करने के लिए, देखने के लिए बहुत थैंक यू सो मच। तो इतना तक और लास्ट तक भी देख सकते हैं, ठीक है। तो प्यारा सा एक कमेंट भी छोड़ के जाना आपका भाई को सोचकर, ठीक है, बहुत दिल को सुकून मिलेगा। तो गाइस आज সকলোকে অসমবাসী সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই আহিছোঁ ইয়াত আমাৰ নুনমাটি, এই গাঁওখনৰ নাম আছিল নুনমাটি, ঠিক আছে। তো আজি দেখুৱাবলৈ গৈ আছোঁ কমলা বাগানলৈ, ঠিক আছে। তো কাৰ্ডম ইলি কাৰ্বি আবাং টেটা কৰ্তে কৰ্পি আবাং টেটা কাৰ্ডম পাজিৰ মিনি वांगड हाली ने वांगड नुनमाटी आरं पुलुं। तो पियो वांगड ना थानमेल दे लांसी आगमता हूँ तांग हले, yes। तो मिनी वांगड ने हंथर बागान नं भिडिओ काकुरे तो नाली अंथा मालिक ता फेल वांग जिंग दो। तो मालिक पिसर फले आही आसे, तो গৈছো আমি কমলা বাগানলৈ গাইস। তো মই মাত্ৰ এখানতে বাইকটো পাৰ্কিং কৰিলো, আগলৈ অলপ যাবলৈ অসুবিধা, তো এলেক্সে বাইক পৰা পাৰ্কিং কৰিলো। তো আঙৰ কিদাম পিছৰ দিগদাৰ চেনি ফুলো তো মামা লাচি আকিং পিছে দাম জং দ। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ, ঠিক আছে। তো দেখিব পাৰে ইমান সুন্দৰ পৰিৱেশ, আমাৰ এনেকুৱা পাহাৰ এৰিয়াত অলপ সুন্দৰে হয় সকলোবোৰ পৰিৱেশবোৰ, ঠিক আছে। তো বৰ্তমান ইয়াত মই গৈ আছোঁ এটা ৱাটাৰ ক্ৰচিং, দেখিব পাৰে সুন্দৰ ঠাণ্ডা ঠাণ্ডা। গাইছ ঠাণ্ডা দেখো, ইমান ঠাণ্ডা, বহুত ঠাণ্ডা হয় পানী। এতিয়া বৰ্তমান অলপ ঠাণ্ডা ছিজনেও নামি আছে না, তো সেইকাৰণে তো আগলৈ গৈ আছে মালিকটো দেখুৱাইছোঁ, ঠিক আছে। তো আপোনালোকে চাই দিব হা, পানী ৱাটাৰ ক্ৰচিং গাইছ, ঠিক আছে। আৰু ছানৰাইজ দেখিব পাৰে, বহুত ঠাণ্ডা। মই দৌৰি আছোঁ বৰ্তমান, পাহাৰ এৰিয়াত বহুত ভাল লাগে ঘূৰি। অলপ মামাজন আগলৈ গৈছে আৰু বৰা বৰা ডাঙৰ ডাঙৰ তামোল বাগান, আৰু তাৰ তলতে দেখিব পাৰে এটা পথাৰ, খেতি পথাৰ। গাইছ বৰ্তমান আমি আহি পালোঁ এই মামাজনৰ বাগানলৈ, ঠিক আছে। তো দেখিব পাৰে এটা নদী ইয়াতে, ঠিক আছে, তললৈ নদী আছে। ইয়াত দুটা বাগান আছে, কমলা বাগান, তামোল বাগান, পাণ বাগান, ঠিক আছে। তো বৰ্তমান মই পাণ বাগানৰ কাৰণেও আহিছোঁ আৰু পাণ বাগান কমলা বাগান এনে দেখুৱাবলৈ, ঠিক আছে। তো দেখিব পাৰে ইয়াত পাণ বাগান আছে, কমলা বাগান আছে। কমলাবোৰ সৰি সৰি আছে এনে ইয়াত দেখিব পাৰে। আমাৰ ইফালে নাখায় এনেকুৱা খুৰা কমলাবোৰ
বেছি নাখায় চাওক গাইছ তো গাইছ আমি বৰ্তমান আহি পালোঁ কমলা বাগানলৈ তো মামাজনক সুধিম কিমান বছৰত কমলাটো লগাইছিল কিমান চনলৈ আৰু কিমান বছৰ ৱেইট কৰাৰ পিছত ফল পোৱা যায় অলপমান সুধিম মামাজনক আৰু পাণ তামোল কমলা বাগানৰ যোগেদি বছৰত কিমান কামানি হয় অলপ মই মামাজনৰ লগত সুধিম তো আপোনালোকে চাই থাকিব মামা এনে আপোনাৰ নামটো অলপ জনাই দিবচোন মোৰ নাম বিপুল কাঠাৰ বিপুল কাঠাৰ হয় এনে গাঁৱৰ নাম নুনমাটি গাঁওখনৰ নাম আছিল নুনমাটি আৰু আমাৰ পোষ্ট অফিচটো ধূপগুৰি পৰে আৰু ক্ষেত্ৰী থানা তো মামাজন এনে আপুনি কিমান চনত কমলা লগাইছিল কমলা পুলি আপুনি এনে কিমান বছৰ হৈছে বাৰু এই লগোৱা 2004 চনত লগাইছিলে তো বৰ্তমান এতিয়া 2023 4 চনত লগাইছিলে ন আপুনি এনে আপোনাৰ আইডিয়াৰ মতে কিমান বছৰ লাগে লগাৱাৰ পৰা গুটি লগালৈ আইডিয়া কমলাত 5 বা 6 বছৰ 5 বছৰৰ পিছত ফল পোৱা যায় ন ঠিক আছে আৰু আপুনি পাণো লগাইছে মই দেখিছোঁ তো পাণটোৰ খেতিটো অলপ বিষয়ে জনাই দিবচোন কিমান বছৰৰ পিছত ফল পোৱা যায় পাণৰ খেতিটো মানে 2 বছৰ পিছতে পোৱা যায় অলপ 2 বছৰ 3 বছৰ পিছত ভালেমান পোৱা যায় আৰু ন হয় আৰু তামোলত কিমান বছৰ তেনেকুৱা 6-7 বছৰ পিছত অলপ চলপ পোৱা যায় ন 6-7 বছৰৰ পিছত যদি অলপ চলপ পোৱা যায় তেনেহ'লে 10 বছৰলৈ ভালেমান পোৱা যাব চাগে আৰু এনে আপোনাৰ ইয়াতে 3টা বাগান দেখিছোঁ কমলা তামোল পাণ তামোল কমলাৰ যোগেদি বছৰত কিমানমান আপোনাৰ এনে প্ৰফিট হয় ইনকাম হয় বাৰু 1,70,80 মান পোৱা যায় দেখিব পাৰে ইয়াত বৰ্তমান এনে আপুনি কিমান একাৰ আপোনালোকে খেতি কৰিছে ইয়াত কিমান বিঘা হ'ব বাৰু বিঘা মানে 15 বিঘামান দেখিব পাৰে গাইছ তো তেখেতসকলে ধুনীয়াকৈ কষ্ট কৰিলে প্ৰথমতে আৰু এতিয়া কষ্টৰ ফলটো পাই আছে মামাজনে তো চাব পাৰে বহুত ভালেমান এতিয়া ফলো লাগিছে তো কমলাটো এতিয়া চকীদাৰ নাই বুলি কৈছে সেইবাবে বহুত সৰি আছে নষ্ট হৈ আছে আৰু পাণ বাগানটো আপুনি দেখিব পাৰে ফুলকৈ হৈ আছে আৰু মই পাণ বাগানৰ কাৰণে আহিছোঁ আমাৰ নিজৰ মই জানো আপোনালোকে জানে তো মই এজন বেপাৰী মানে মই পাণ ছিঙো পাণ বিক্ৰী কৰোঁ মই এনেকৈ চলি আছোঁ আৰু আপোনালোককো ভিডিঅ' দি আছোঁ আপোনালোকে চাব পাৰে আৰু মোৰ ভিডিঅ' দেখা নাই যদি আপোনালোকে চাই থ'ব পাৰে আৰু কমলা বাগানটো দেখিব পাৰে গাইছ ইমান চাওকচোন ডাঙৰকৈ মই এনে আপোনালোকক কিয় ভিডিঅ' দি আছোঁ হয় আমাৰ তেনেকৈ অসমত বহুত ধৰণৰ নিবনুৱা আমাৰ ভাই আছে বহুত ধৰণৰ আমাৰ মানুহসকল আছে কৰিবলৈ আলচি কৰে কিন্তু আপোনালোকে গছ গছনি হওক যি হওক ফল এটা লগাওক তো আপোনালোকে লগাওক আৰু তেনেকৈ 5 বছৰ 10 বছৰৰ পিছত আপোনালোকে ভালেমান ইনকাম কৰক গাইছ দেখিও আপোনালোকে কমলা বাগানো লগাব পাৰে কমলা বাগানত একচুৱেলি বেমাৰ আছে তো পাণো আপোনালোকে লগাব পাৰে পাণত অলপ সোনকালে আপোনালোকে প্ৰফিটটো পোৱা যায় আপোনালোকে ইনকামটো পোৱা যায় পাণত 2 বছৰৰ পিছত পোৱা যায় তথাপিও 3 বছৰ ভালেমান ইনকাম পোৱা যায় ঠিক আছে কমলা বাগানৰ হ'ল আমাৰ 5-6 বছৰৰ পিছত ধুনীয়াকৈ ইনকাম হয় চাব পাৰে ডাঙৰকৈ বাগান আছে আৰু তামোলৰ হৈছে 6-7 বছৰৰ পিছত অলপ পোৱা যায় ইনকাম বুলি কৈছে তো প্ৰফিট পোৱা যায় যিহেতু তথাপি 10 বছৰৰ পিছত ভালেমান পোৱা যায় ঠিক আছে তো আৰু মামাজনৰ নাম্বাৰো দি দিম বাৰু আপোনালোকে কিছুমান আমাৰ অসমৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেনেহ'লে হয়তো বহুত ধৰণৰ আমাৰ দাদা বাইদেউ সকলে যে বেপাৰী আছে বেপাৰীসকলে ইয়াতে কণ্টেক্ট কৰিব পাৰে অলপ কম দামতে কমলাও পোৱা যায় ঠিক আছে তো কাৰণ ফেক্টৰীত কিনিবলৈ গ'লে বহুত দাম দিব লগা হয় ডাবল দাম দিব লগা হয় কিন্তু আমাৰ নিজৰ মালিকৰ পৰা আপোনালোকে কণ্টেক্ট কৰে তেনেহ'লে আপোনালোকে অলপ কম দামতে আপোনালোকে পোৱা যাব বা কণ্টেক্ট কৰি তেখেতে ডাইৰেক্ট বামফৰলৈ লৈ যাই দিব পাৰে বা আপোনালোকে ডাইৰেক্ট ইয়াত বাগানলৈ আহিও আপোনালোকে লৈ যাব পাৰে অলপ কম দামলৈ ঠিক আছে তো আপোনালোকে চাব গাইছ তো বৰ্তমান মোৰ
ইয়াত পাণ বাগানখন অলপ ঠিক কৰিবলৈ বন্ধকী হিচাপে ল'বলৈ আহিছোঁ। তো মই আলোচনা কৰি লওঁ বাৰু আপোনালোকক পিছত দেখুৱাই আছোঁ, ঠিক আছে। দেখিব পাৰে ইমান পাহাৰৰ মাজত ইমান ইংলং আছে টাইম। তো নালি খেতি কৰি লওঁ। ইমান সুন্দৰকৈ বাগানটো বনাইছে, ধুনীয়াকৈ। এনেকৈ বাগানত আহি ভালে লাগে, অলপ ফুৰিও ভাল লাগে। কমলাবোৰ দেখিব পাৰে ইমান ফুৰি আছে, দেখক গাইছ। এইবোৰতো ভালে এনে খাব পাৰে। আমাৰ ইফালে বহুত কমলা বহুত আছে না, এইবোৰে মানুহসকলে চকু নিদিয়ে। কিন্তু আমি সৰুত ৰদালি কালত বহুতে বুটলি আমি দুৰ্গা পূজাৰ বাবে আমি পইচা গোটাইছিলোঁ, ঠিক আছে। কিন্তু এতিয়া এইবোৰ চাওক গাইছ, ইমান ফুৰি আছে কমলা। তো বৰ্তমান সকলো কথা বতৰা হৈ গ'ল মামাৰ লগত। তো পাতিলোঁ মোৰ কথাবোৰ, কিন্তু মামাই অলপ ঘৰলৈ আলোচনা কৰিব বোলে, ঠিক আছে। তো মই বৰ্তমান পাণ বাগানটো ঠিক কৰিব আহিছিলোঁ। তো বন্ধকী হিচাপে দিব, তো ধৰা অলপ পইচাৰ জৰুৰী হৈছে বোলে। তো সেইবাবে তো আপোনালোকে চালে বহুত ধন্যবাদ। তো অলপ জনালোঁ আপোনালোকে হয়তো কমলা বাগান আপোনালোকে আমাৰ অসমবাসী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা চাইছে, বা আমাৰ কাৰ্বি আমাৰ korte abang teng telang jung dot ne mama number po ne description no nampi aro screen da view monowang jing dole nali laune ba phone kori aro contact kori ibne le aro jegalung ke tawar hung he kintu nali hemalung ke hungman ne ta tumi phone kori si monong morning wang do ibne arlem po pacace tahalasi phone korilo to wang si ni nali alamel jithano biti bagan po karakio to aro hantar bagan da bai pidotang manta contact kori ni nengkan kiwang nengkan yo ta ba ongta hal ba hele bahut raji don phong ba dole hantar bari adi to nali wang channel ta contact kori ni aro আমাৰ অসমবাসী সকলক জনাইছো যে আপোনালোকে আহি বেপাৰী চাইছে তেনেহলে কন্টাক্ট কৰিব। আৰু তেনেকৈ আছে কিছু বাগান, তো মই দেখাবলৈ চেষ্টা কৰিম কভাৰ কৰিবলৈ। তো মই অলপ সময় মিলাবলৈ শৰ্ট হৈছে, ঠিক আছে। তো আহিছোঁ আজি। তো আমাৰ এই পাহাৰ এৰিয়াত তো আপোনালোকে হয়তো বেপাৰী চাইছে তামোল বা তামোলো বন্ধকী হিচাপে ল'ব পাৰে, পাণো ল'ব পাৰে, বা পাণটো এতিয়া বৰ্তমান নাই ইমান এটা। তো মই কভাৰ কৰিছোঁ এই গাঁওখনত, ঠিক আছে। তো তেনেকৈ দিব লগা এতিয়া নাইয়ে চাগে তেনেকুৱা বাগান। তো সকলো ৰাখি পেলাইছিলোঁ নিচিনাই, দুঘৰমান নাই, 3 ঘৰমান ৰখা নাই, নিজে ছিঙে তেখেতসকলে। তথাপিও কিছুমান ছিঙিব নোৱাৰাসকলৰ বাগান ৰাখিছোঁ। আৰু এনেকৈ হয়তো আপোনালোকে তামোল বাগান ৰাখে বা তামোল এনেকৈ পোন হিচাপে কিনিব খোজে, তেনেহ'লে ইয়াতে অতি কম দামতে পোৱা যাব, কাৰণ বজাৰত অলপ বেছিকৈ দাম দি লৈ যাব লগা হয়। তো ইয়াত আপোনালোকে বাৰীলৈ আহি বাগানলৈ আহিলে আপোনালোকে বহুতো কম দামতে ৰেটতে আপোনালোকে পোৱা যাব, ঠিক আছে। তো আজিলৈ বহুত ধন্যবাদ আপোনালোকে ইয়ালৈ চোৱাৰ বাবে, ঠিক আছে। তো আৰু মোৰ বহুত ভাল লাগিছিল, আজি ভাল লাগিলে নতুন জেগালৈ এক্সপ্ল'ৰ কৰিবলৈ আহি থাকোঁ। তথাপিও আজি আপোনালোকক দেখুৱালোঁ যে, সেইবাবে বহুত মনটো ভাল লাগিলে। তো বহুত আৰু মৰ্ণিং ৱৰ্ক হিচাপে হ'ল। বৰ্তমান মই দৌৰিবলৈ যাওঁ ৰাতিপুৱা ভাইটিসকলৰ লগত। তো মৰ্ণিং ব্লগ এটা দিছোঁ, শ্বৰ্ট ব্লগ। তো চাইছে চাগে কিছুমানে, হয়তো কিছুমানে দেখা নাই। তথাপিও আজি সকলোৱে আহি মামাজনক লগ কৰিলোঁ। তো বহুত ধন্যবাদ। তো আজিলৈ তো বাই, মিলিম এটা নতুন ব্লগ লৈ। তো আপোনালোকে ভালকৈ থাকিব, ভালকৈ ক'ব, ভালকৈ ব্যৱহাৰ কৰিব, ভালকৈ সন্মান পাব। তো গড ব্লেছ ইউ অল। তো আমেন। তো জয় অসম।